ৰাস্তাত ভিডিঅ' নবনালো মানে ৰাস্তাটো চবেই চিনি পায় বৰিং ৰাস্তা একদম বান্দৰ খেনা আমি হেফালে যাব লাগিব নে হেফালে যাব লাগিব যেই পাইছে কি ক্লাস লাগিছে দেখাত ফেলো বাফেলো বফ 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 ফেলো বেড ধুনীয়া বন কুকুৰা এইয়া বন কুকুৰা এলিফেন্ট সাফাৰী ইফালে পৰা সোমাই না নাই ইয়াৰ পৰা এনেকৈ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা 7টা বাজিব হৈছে আৰু এতিয়া আমি যোৱাকালি আহি পেলাই এইখন ৰিজৰ্টতে থাকিলোঁ মানে আৰু এইটো হৈছে তাৰ আগফালটো ৰিজৰ্টখনৰ আৰু ইয়াতে আমি ৰাতিটো ইয়াত থাকিলোঁ কালি মানে আহোঁতে ৰাস্তাত ভিডিঅ' একেবাৰে নবনালোঁ আৰু ৰাস্তাটো মানে চবেই চিনি পায় যিটো ৰাস্তা আৰু ৰাস্তাত আৰু কি গাড়ীতনো কি ভিডিঅ' বনাই থাকিম আৰু সেইকাৰণে মানাছখন দেখাম বুলি আজি ৰাতিপুৱা সোনকালে উঠিলোঁ উঠি এতিয়া জীপ চাফাৰীত আমাৰ গাড়ীখনো আহিলে এইটো ৰুমতে আছিলোঁ এতিয়া কটেজটো এতিয়া বহুত ধুনীয়া মানে ইয়াতে আৰু দাম চামবোৰ বহুত কম ইয়াতে আমাৰ 3,300 টকা লৈছে এক ৰাতিত আমি 4জন আছোঁ ইয়াতে এটা ৰুমতে এতিয়া ভালেই বহুত ধুনীয়া আৰু এতিয়া চাওক ইয়াৰ পৰিৱেশবোৰ বহুত ধুনীয়া ধুনীয়াকৈ বাগান আছে ইয়াতে ওচৰতে এটা উঠি ব্ৰাছ কৰি আছোঁ আৰু ইয়াৰ ঘৰতে ঘূৰিব যাম আমাৰ গাড়ীখন আহি গ'ল এইখন পিছফালে বুক কৰিলোঁ আমি 4টা মিলি পেলাই এতিয়া তাৰপৰা আমি যাওঁ জীপ চাফাৰী কৰিম মেমৰি পেলাই ঘৰ যাওঁগৈ আৰু এখন সেইখনৰ নামো নাজানো পাহৰি এইখন কিনো আছিল জানো নামটো আমি যিখন ৰিজৰ্টত আছোঁ মানে কিন্তু দাদাকেইজন বহুত ভাল হয় 3700 লৈছে পূৰা এক্সট্ৰা বেডশ্বীটো ভৰাই দিছে আৰু ব্ৰেকফাষ্ট ফ্ৰী বহুত ভাল হয় আমাৰ আহিব পাৰে পূৰা আমি একদম ৰেডি পূৰা হৈ গ'ল এতিয়া গাড়ী ৰখি আছে একদম যা লোৱা মৌৰাবিলাক ক'ত থাকে গছৰ ওপৰত থাকে নেকি দাদা সন্ধিয়া হ'লে গছত উঠি যায় আমি ওলাই গ'লো এতিয়া জীপ চাফাৰীৰ কাৰণে আমি আছোঁ ইয়াতে ইয়াৰ পৰাই আৰম্ভ আৰু এইফালে যাম এজন আমাৰ লাইট দাদা ভাল দাদা মৰমৰ দাদা এজন আমাক 5 ঘণ্টা ঘূৰাব 3 ঘণ্টা জেগাত 5 ঘণ্টা ঘূৰাব বোলে এতিয়া এইখন গেটৰ ওচৰতে পাই গ'লোঁ ইয়াতে হেৰি হ'ব আমাৰ কিবা কিবি এণ্ট্ৰি চেণ্ট্ৰি হৈ আছে মানে তাতে নাম নাই মই অকল মানাছখন দেখাম মানে ৰাস্তাটো গুৱাহাটীত আছে চবেই চিনি পায় মানে ভাল নালাগে মজা পাই গ'লোঁ গেটখনৰ ওচৰতে এতিয়া ইয়াৰ পৰা যাম আমি এইফালে এনেকৈ গৈ সোমাই যাম গড়ৰ লগত কথা পাতিম হাতীৰ লগত কথা পাতিম একদম এনেকৈ কথা পাতিম জাল আৰু পোৱালি পালে লৈ আহিম সৰু পোৱালি হাতী পোৱালি বাঘৰ এটা লাগে মোক বাঘৰ এটা ধুনীয়া কিউট পোৱালি এটা ইয়াতে আমাৰ পাছপোৰ্ট চাইছে এতিয়া চেক কৰিছে তাৰপিছত সোমাই যাব দিব আৰু এইফালে কেমেৰাটো পূৰা চিঞৰি থাকে পূৰা এইটো মানুহবিলাকৰ ৰেকৰ্ড কৰিছে এটা খোজকাঢ়ি গ'লে ৰেকৰ্ড কৰে বহুত মানে
তামাম কেমেৰাত দাদাক উঠাম ধুনীয়াকৈ ফটো দাদা পুৰা বিজি একদম তাতকে 35ত মানে আগত মানুহ গ'লেই মানে 34 গ'লেই মানে সোমাই গ'ল 5 গবিলাক সিহঁতে চাই দিব নে পুৰণা কৈ দিব এইটো মুৰ্গী ৰেড জংগল ফাউল বন কুকুৰা এইয়া বন কুকুৰা ইফালৰ পৰা সোমাই না ৰাতিপুৱা আহিয়ে ভাল লাগিছে মানে পৰিৱেশটো একদম মনটো ভাল লাগি গৈছে মানে এইখন চলাব এইখন চলা ৱাটছ টাৱাৰ এইখন লৈ আছে ৱাটছ টাৱাৰটো পাইছোঁ এতিয়া ইয়াতে ৰখি পেলাই কিবা কি চাম কি যদি দেখোঁ কিবা এতিয়ালৈকেতো একোৱে দেখা নাই মই গড় দুটা দেখিলোঁ খালি একো মানে দূৰত আছিলে বহুত দূৰৰ পৰা দেখিছোঁ এতিয়া চাওঁ কি দেখায় ইয়াতে দেখা পাওঁ এইটো এটা মৌৰা দেখিছোঁ যেন তেনে তুমি সোমাই যোৱা এইটো মাহী আহিছে বুলি আহিব ৰ'বা ৱাটছ টাৱাৰ পৰা চালোঁ কিন্তু মৌৰাটোৰ বাহিৰে বেলেগ একো নেদেখিলোঁ আকৌ তাৰ পৰা লগে লগে দাদাজনক ক'লোঁ যে ব'লক আকৌ যাওঁ আৰু ইয়াত একো নাচাওঁ বুলি কৈ আকৌ আহি গ'লোঁ এইফালে এতিয়াবা কি দেখাওঁ চাওঁ কি দেখোঁ আকৌ আহি থাকোঁতে এই মৌৰা দুটা দেখিলোঁ কাৰণে ৰখি গ'লোঁ আকৌ অকণমান চাওঁ বুলি পাত চাত আগফালে আহি গ'লে কৈ দিবা মই আহিব বোলে এনেকৈ আহি বোলে তোমাক এনেকৈ লৈ মই এনেকৈ চাই দিলোঁ তোমাক লৈ পেলাই এনেকৈ আহিব অকণ চাই দিলোঁ লৈ পেলাই আহি যাব অকলে কিন্তু আহিব নোৱাৰি ইয়াত এনেকুৱা এটা জংঘলত মৰি যাম এইটোতো আমি আগতে ৰছীডাল এনেকৈ বান্ধি দিবা পিছফালে হয় সেইটোৱে হয় চোৱা তুমি আৰু চকুৰ নিচিনা এনেকৈ ঘূৰি থাকিব হাতী বগী হৈ যায় কম্পি পাতা এই টিকলা পোৱালি এটা আছে এই দেখো গড়গুৰু আমাৰে লুকাই আছা দেখা নেদা দুনিয়া ভিতৰে জংঘলৰ মাজে মাজে শংকৰবোৰ আমাৰে মাধৱবোৰ আমাৰে কোৱা মজাই বেলেগ এইটো মোৰ একদম হেৰি মেলি আছে বহুত ধুনীয়া
ওচৰত ৰখি পেলাই কৰিব পৰা DSLR এটা লৈ আহিব লাগে এনেকুৱা ঠিক আছে আপুনি গৈ থাকক লাহে এইটো এটা মৌৰা মৌৰা ফেলো মজা লাগিছে লাগিছিলে ন আমাৰ মানে আহোঁতে 8:30 মানে বাজি গ'ল 9টা মানে বাজি গ'ল সেইকাৰণে মানে আমাৰ টাইমিংটো একদম বেয়া হ'ল মানে এইটো সময়ত ইমান ভালকৈ দেখা নাপায় ৰাতিপুৱা একদম সোনকালে আহিব লাগে বেছি জন্তু চাবলৈ আৰু নহ'লে একদম সন্ধিয়া সময়ত তেতিয়া মানে বহুত তেতিয়া পৰা চবেই জীপ-চিপবোৰ ইয়াত ৰখাইছোঁ আৰু ভূটান বৰ্ডাৰ চাব গৈ আছোঁ একদম ওচৰতে মানে মানসখন যিখন আমি মানসত আছোঁ ইয়াৰ পৰা ভূটান মানে একেবাৰে লাগি আছে মানে আধা ভূটান ঘূৰি মেলি আহি এতিয়া আমি ৰয়েল মানসৰ ফালে গৈ আছোঁ মানে ভূটান বৰ্ডাৰটো ধুনীয়াকৈ চাওঁ আৰু ইয়াৰ পৰা মানুহবিলাক মানে ইয়াতে ৰখাই লাষ্ট তাৰপিছত আকৌ ইয়াৰ পৰা উভতাই লৈ যায় প্ৰায় 3 ঘণ্টামান ঘূৰাই ইয়াতে এতিয়া আহিছোঁ ইয়াতে ৰাফটিং চাফটিঙো হৈ আছে মানে যদি মন যায় কৰিম আৰু কিন্তু নকৰিব পাৰোঁ আমি মানে ঠিক নাই চাওঁ কি হয় অঁ এইটো লংগুৰটো হয় চোৱা না মোবাইলটো লৈ গুচি যাব মজা লাগিছে ন লংকুৰ হয় বোলে ৰূপেৰে ভৰা চাদৰখন জীৱনৰে ভৰা কেনেকুৱা চাল লাগিছে ন মোক ৰাফটিং নকৰোঁগৈ বাদ দিয়া ইয়াতে মানে আধা ঘণ্টামান মানে এঘণ্টা মানে আৰু এপাকমান মাৰি দিব তাতে 5,000 টকা ল'ব ইমান পইচা কোনে দিয়ে আমি নদীত সাঁতুৰি গাঁৱলীয়া মানুহ নদীখনে মানে বৰ্ডাৰ নেকি নগ'লো ভূটান বৰ্ডাৰ ভূটান এইফালে ভূটানে ভূটান বোট ৰাফটিং পুৰা চলি আছে আৰ্মি অফিচাৰ আছে সেইকাৰণে মানে পুৰা একদম ধৰি মেলি বহাই মেলি বান্দৰ সেনা জয় বজৰং বলী তোৰ দে দুশ্মন কি গলি হা হৈ গ'ল চোৱা মেলা এতিয়া আমি আকৌ গাড়ীত বহিম তাৰপিছত বাই বাই হৈ গ'ল ঘূৰি মেলি পুৰা জালকে তাৰপিছত এতিয়া ইয়াৰ পাছত আমি আকৌ হোটেল যাম তাৰপিছত ঘৰ যাম মজাকে এতিয়া ইয়াতে ৰখি পেলাই ইয়াৰ পৰিৱেশবোৰ চালোঁ আৰু হৈ গ'ল যাব সময় হৈ গ'ল এতিয়া আকৌ ৰাস্তাই যি দেখিম আৰু চাই চিধা ৰিজৰ্ট যাম আৰু তাৰপিছত ঘৰ হাতীকেইটা দেখি ভাবিছিলোঁ প্ৰথমে এইকেইটা চাগে পোহনীয়া হাতী চাগে কিন্তু নহয় এইকেইটা ইয়াতে ধুনীয়াকৈ চৰিবলৈ আহিছে পাছতহে গম পাইছোঁ হৈ গ'ল ঘূৰি মেলি আহি এতিয়া গেটৰ ওচৰ পালোহি আৰু এইফালৰ পৰা আমি এতিয়া ৰিজৰ্টত যাম আৰু তাতে বিল পে'চে কৰি মেলি আহি ঘৰ যাম এইখিনি গেটৰ ওচৰতে ফটো দুটামান উঠোঁ আৰু তাৰপিছত বাই বাই গেটখনৰ সন্মুখৰ পৰাই ভাল লাগে
খোৱা বোৱা হৈ গ'ল এতিয়া যাব হৈ গ'ল সময় ঘূৰি মেলি আহি মেলি এতিয়া আৰু পূৰা বিলটো দিওঁ আৰু যাওঁ এইটোৱে হ'ল এখন ৰিজৰ্ট এটা আছিলে আমি দাওৰাই জংগল ৰিজৰ্ট এইটো ইয়াতে ডাইনিং এৰিয়াটো বঢ়িয়া মানে এই ইয়াত আমি একদম লাষ্টৰটোত আছিলোঁ সেইটা একদম হৈ গ'ল ঘূৰি মেলি এতিয়া ঘৰ বাই বাই একদম ঘৰ আৰু ৰাস্তাত ভিডিঅ' নবনালোঁ মানে ৰাস্তাটো চবেই চিনি পায় বৰিং ৰাস্তা একদম সেইকাৰণে নবনালোঁ ৰাস্তাৰ ভিডিঅ' চিধা ইয়াতে বনাইছোঁ